নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শিল্পী সমাজৰ হুংকাৰ মঞ্চই মঞ্চই জুবিন গাৰ্গৰ জনজাগৰণ গান এৰি গান লোৱাৰ হুংকাৰ বাবুৰ বিৰোধীৰ ভূমিকাত ক্ষুব্ধ প্ৰস্তুতি পৰাশৰ বিজেপি চৰকাৰৰ হঠকাৰী ৰাজনৈতিক সিদ্ধান্ত আৰু অসমীয়া জাতিৰ জটিল সন্ধিক্ষণত মাৰ বান্ধি থিয় হৈছে অসমৰ শিল্পীসকল নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে বিহু মঞ্চই ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে জুবিন গাৰ্গে কেন্দ্ৰৰ কুটিল ষড়যন্ত্ৰত জুবিনৰ ক্ষোভৰ উদগিৰণ এই যে কিবা সিটিজেনশিপ এমেন্ডমেন্ট বিল কিবা এখন দিছে যে এখন ফালি পেলাই দিলে হ'ল উই ডোন্ট নিড ইট ঘণ্টা কাকো খাতি নকৰো সোণাৰীৰ বিহু মঞ্চৰ পৰাই চৰকাৰক হকিয়নি দিলে জুবিন গাৰ্গে চৰকাৰে আমাক টুপি পিন্ধাব খুজিছে লাগিলে আমি নিজৰ টুপি পিন্ধিম আমি চৰকাৰৰ টুপি নিপিন্ধো অসমৰ জাপি থাকোতে চৰকাৰৰ টুপি পিন্ধিম কিয় যি চৰকাৰে নহওক কংগ্ৰেছ হওক বিজেপি হওক টুপি এটা পিন্ধাই দিলে বুলি নিপিন্ধো আমি নিজৰ টুপি পিন্ধো আৰু তাতকে আমাৰ ডাঙৰ টুপি আছে জাপি আছে দৰকাৰ হ'লে আমি পিন্ধাই দিম বিধেয়কৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জুবিন গাৰ্গৰ সকলোকে এই এমেন্ডমেন্ট বিল যিটো দিছে তাৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাইছো হাত ডাঙৰ চবে উই ডোন্ট ৱান্ট ইট বিধেয়কৰ বিৰুদ্ধে মঞ্চই জনজাগৰণ অব্যাহত ৰাখিছে জনপ্ৰিয় কণ্ঠশিল্পী বাবুৱে মঙলবাৰে বৰপথাৰৰ সংগীতানুষ্ঠানলৈ যাত্ৰাকালতে বাবুৰ হুংকাৰ গান গাওঁ কিন্তু গান ল'বলৈও কুণ্ঠাবোধ নকৰো শীঘ্ৰেই জাতি ধ্বংসী বিধেয়ক প্ৰত্যাহাৰৰ দাবী বাবুৰ আমি গান গাওঁ গান হিচাপতে থাকক যদি গান বন্দুক হিচাপত ল'ব লগা হয় তেতিয়াহ'লে আমি ল'বলৈ কিন্তু কুণ্ঠাবোধ নকৰোঁ কোনো আৰু সেইকাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই আইনখন বলবৎ কোনোদিন নকৰে কৰিব লাগিলে কিন্তু কথা ফিকম হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিৰোধীৰে হোৱা দুমুখীয়া স্থিতিত নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ দিনটোৰ শিৰোনাম অনুষ্ঠানত ক্ষুব্ধ হৈ পৰিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ জাতিৰ সংকটত বিৰোধীৰ এনে ভূমিকা কিয় আসলে দুমুখীয়া চৰিত্ৰ সকলোৰে ৰূপায়ণ কৰি আছে ইয়াত কংগ্ৰেছৰ ফালৰ পৰা সম্পূৰ্ণ বিৰোধাচৰণ আমি দেখিবলৈ পাইছিলো বৰাক বুলি তেতিয়া তেওঁলোকৰ এজন বিধায়কে জোৰ সমদল লৈ তাৰ সমৰ্থনত তেওঁ আগবাঢ়ি আহিছে তেওঁলোকৰ নিজৰ ভিতৰত এটা স্থিতি সম্পূৰ্ণ মানে স্পষ্ট কৰক যে তেওঁলোকে ইয়াৰ এখন বিলৰ সমৰ্থন কৰিছে নে বিৰোধিতা কৰিছে অসমীয়া জাতিৰ স্বাৰ্থত যদি কেতিয়াবা আঘাত খানিবলৈ আহে সেইটো আঘাত কোনো এজন অসমীয়াই সহ্য নকৰে গুৱাহাটীত অনুষ্ঠিত শুনানিত স্মাৰক পত্ৰ দাখিলৰ ক্ষেত্ৰত জনসাধাৰণে সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভতো প্ৰশাসনক প্ৰশ্ন তোলে অভিনেত্ৰীগৰাকীয়ে আৰু কৰবাত যেন এনেকুৱা অনুমেয় হ'ল যে প্ৰশাসনৰ ফালৰ পৰাও অকমান আণ্ডাৰ এষ্টিমেট কৰা যেন দেখা গ'ল একেদৰে জাতি ধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে গানেৰে ক্ষোভ উজাৰিছে জনপ্ৰিয় শিল্পী কল্পনা পাটোৱাৰীয়ে অসমখন গ'ল বোলো কিবা এটা কৰ পাৰ যদি অসমক ৰক্ষা কৰ নহ'লে ডিঙিত শিৱজৰী লগাই মৰ সোণাৰীৰ পৰা হানচেং কোঁৱৰ আৰু সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট